হেল্ল' সমাখী ৰাইজ, আজি বিশেষ এটা বিষয় লৈ এই ব্লগটো আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথম কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গৈ আছোঁ আৰু মণিৰাম দেৱান পাব্লিক হল। বলক আপোনালোকক দেখাম অসমৰ প্ৰথম চাহ খেতিয়ক হয় মণিৰাম দেৱান। বলক তেনে প্ৰথম কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছোঁ এইপিনে এইবোৰ গান খান লগাই গৈ আছে। আমাৰ এখন KTM খন আহিছে, আমাৰ KTM। বলক আমি গৈ আছোঁ এতিয়া আমি গৈ আছোঁ। আমি এতিয়া বাটত গৈ থাকোঁতে এটা ঘটনা দেখিলোঁ। মানুহবোৰে খেদিছে বান্দৰ আৰু আমি খেদিছে ভাবিছিলোঁ মানুহ। কি হ'ব এতিয়া আমাৰ চালক এইপিনে চাই দিয়া। হাই কোৱা। হাই এইটো হাই কওঁ। হাই এতিয়া আমি গৈ আছোঁ। আমি পাইছোঁগৈ আৰু বেছি নাই, আৰু 1 কিলোমিটাৰমান গ'লে আমি পাই যামগৈ। এতিয়া আমাৰ KTMখন ফালি দিছে। বলক 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 বলক, আমাৰ এই KTM ফালি আছে। বলক বলক। Yeah, you got the yummy, the yummy word on my way. Yeah, babe, yeah, babe. Any night, any day, say the word on my way. Yeah, babe, yeah, babe. In the morning or late, say the word on my way. আমি এতিয়া বৰ্তমান পাই গৈছোঁ মণিৰাম দেৱান পাব্লিক হল। স্মৃতি অৰ্পণ। এইটো আপোনালোকক মই দেখুৱাই লৈছোঁ অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱানৰ এইটো ভৱন। সেইটো মণিৰাম দেৱানৰ মূৰ্তি। অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱানৰ জন্ম হৈছিল 1806 চনৰ 27 এপ্ৰিলৰ শিৱসাগৰ জিলাৰ চাৰিঙত। অকণমান আগৰ গ'লে তেওঁৰ জন্মস্থান পাম, আৰু মৃত্যু হৈছিল যোৰহাটত। মণিৰাম দেৱানৰ মূৰ্তি। মণিৰাম দেৱানৰ মৃত্যু হৈছিল 26 ফেব্ৰুৱাৰী 1858 চনৰ যোৰহাটত। মণিৰাম দেৱান ইয়াত লিখা আছে, এইটো ব্ৰিটিছ আমোলত, এইটো ইয়াত লিখা আছে ব্ৰিটিছ আমোলত সুদক্ষ প্ৰশাসক স্বৰ্গদেউৰ আমোলত বৰভাণ্ডাৰ বৰুৱা অসম বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰা প্ৰথমজনগৰাকী। এয়ে অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। অকণমান এতিয়া আমি ইয়াত সময় দেখুৱাই দিওঁ, আহক। এতিয়া আমি পাব্লিক হলটোত সোমাবলৈ গৈছোঁ, শিৱকান্ত পাব্লিক হল। এইডোখৰতে মণিৰাম দেৱানৰ জন্মদিন আৰু মৃত্যুদিন উদযাপন কৰা হয়। এতিয়া আমি এই পাব্লিক হলত সোমাইছোঁ। এইটো হৈছে ষ্টেজটো, আৰু এইটো চাওক পাব্লিক হল। দেখিছে অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। বলক এতিয়া আমি ঘৰত যাওঁ। সেইকেইটা গান লগাৰ ওপৰত নাচিবলৈ ল'লে, সেইকেইটা ওপৰত নাচিলেই। এইটো মই এতিয়া তলৰ পৰা দেখুৱাইছোঁ। এতিয়া আমি যাবলৈ লৈছোঁ। মই সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। এইডোখৰ ফিল্ড, ইয়াতে থিয়েটাৰো হয়। এইটো মণিৰাম দেৱানৰ মূৰ্তি। এতিয়া আমি মাস্ক চাস্ক মাৰি গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ। পুলিচ আছে, তাতে মাস্কখন লগাই ল'লোঁ। এতিয়া আমি পুলিচ পাৰ হৈ আহিছোঁ। এতিয়া মাস্ক লগাই লৈছে। আজি আমি গৈ আছোঁ। মানে ৰাস্তাত যাওঁতে এইকেইটাই কৈছে বোলে ফটো মাৰে। ব'লক তেনেদৰে ফটোটুকু ইমান মাৰি লওঁ, আৰু ময়ো আপোনালোকক ভিডিঅ'টো শেষত ফটোকপি দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এদিন ফটোকপি মাৰি লওঁ। এই আমাৰ প'ষ্ট দিয়া মেন প'ষ্ট দিছে। এইপিনে আমাৰ কেমেৰামেন তলত বহি লৈছে, আপোনালোকে দেখিবলৈ পাইছে। এইপিনে আমাৰ প'ষ্ট দিছে, ভৰি চৰি দাঙি লৈছে প'ষ্ট। এইপিনে কেমেৰামেন। ব'লক এতিয়া আমি ঘৰলৈ যাওঁ। When we slept on top of cars. Now I don't know you, you don't know me too. I remember মই এতিয়া ঘৰ পাই গ'লোহি।
এতিয়া আপোনালোকক ফটোকপি দেখুৱাই লওঁ এই ফটোকপি চাই লওক যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ